নমস্কাৰ বন্ধু বান্ধৱীসকল এইকেইদিন মই যিমান পাৰো সদায় জুবিন গাৰ্গৰ ভিডিঅ' শৰ্টছ হিচাপে মই দি আছো আজিও মই ভাবিলো আপোনালোকৰ লগত দুটামান কথা শেয়াৰ কৰো বুলি মই বহুত ডাঙৰ মানুহ নহয় মই একোৱে নহয় মোক কোনেও চিনিও নাপায় যিখিনি মোৰ সৰু হুৰাকে 5-6 হাজাৰ সাবস্ক্ৰাইবাৰ আছে মোৰ চেনেলটোত আৰু মই ভিডিঅ'টো কিবা কাৰণত দিছো বা মই নিজৰ প্ৰফিটৰ কাৰণে সেইবিলাক নহয় মন গৈছে ন কাৰণ আমি সৰু মানুহ ন আমাৰ কথা কোনে শুনিব কিন্তু এনেদৰে ভিডিঅ' আকাৰত বনাই কিবা এটা আমাৰ কথাখিনিওতো ক'বলৈ মন যায় সেই কাৰণেহে মই ভিডিঅ'টো বনালো জুবিন দা এনেদৰে আমাৰ মাজৰ পৰা গুচি যাব বুলি কোনেও সপোনতো ভবা নাছিলে কি জানিবা যদি গম পালো হয় তেওঁ আইসিউত ভৰ্তি হৈ আছে তেওঁ সংকটজনক অৱস্থাত আছে দুদিন তেতিয়াও কি জানি অকমান মনতে মানে ভাবিব পাৰিলো হয় যদিও কিন্তু এনেকে ঢুকাব বুলিতো সপোনতো ভবাই নাই বাৰু সাডেনলি এনেকে এটা আমাৰ মাজত খবৰ আহিছে যে তেওঁ নাই তো আমি এতিয়াও এই পৰ্যন্ত মানে বিশ্বাস কৰিব পৰা নাই এনেকুৱা লাগিছে যেন নাই তো মিছা কৰবাত নহয় কৰবাত এখন সপোন দেখি আছো কাইলে যেতিয়া সপোনৰ পৰা হার পাম তেতিয়া এনেকুৱা লাগিব জুবিন দা দেখোন আছে জুবিন দা আমাৰ মাজতে আছে দেখোন কিন্তু নাই যিমান দূৰ দেখিছো প্ৰত্যেক দিন যেনেকে গৈ আছে তো জুবিন দা আমাৰ মাজত নাই কিন্তু জুবিন দা আমাৰ মাজত যে নাই আপোনালোকে এতিয়া এটা কথা চিন্তা কৰিছেনে তেওঁৰ সহধৰ্মিনী জুবিন দা যাৰ সাৰ তোৰ দৰে থাকি গল গৰিমা গাৰ্গ হয়নে গতিকে তেওঁৰ ওপৰত এতিয়া আঙুলি টুৱাব একচুৱেলি আমি নালাগে জুবিন দা বহুত আত্মাৰ দুখ পাব যদি আমাৰ তেওঁ সহধৰ্মিনীৰ ওপৰত আমি আঙুলি টুৱাও কিছুমানে সন্দেহ কৰিছে সিদ্ধাৰ্থৰ লগত এইবোৰ বহুত পাপ কৰাৰ নিচিনা হ'ব কাৰণ আমি দেখি আহিছো গৰিমা গাৰ্গ শইকীয়াৰ ছায়াত থকালৈকে জুবিন গাৰ্গৰ একো নহল যেতিয়া গৰিমা গাৰ্গ শইকীয়াই যাব নোৱাৰিলে তো সেই কাৰণেহে এই ঘটনা ঘটিবলৈ পালে হয়তো গৰিমা বহু ওচৰত থাকিলে কেতিয়াও নহল হয় সেই কাৰণে আৰু এইবিলাক বহুত ষড়যন্ত্ৰ হৈ আছে পলিটিক্স যি কয় পলিটিক্স জুবিন গাৰ্গে বেয়া পাইছিলে পলিটিক্স কিন্তু তেওঁৰ মৃত্যুৰ পাছত একচুৱেলি পলিটিক্স হে হৈছে কাৰণ গৰিমা শইকীয়া গাৰ্গক লৈ এতিয়া পলিটিক্স কৰিছে যাতে সিদ্ধাৰ্থ আৰু গৰিমাৰ কথা কৈ আসল কালপ্ৰিতটোক বচাব পাৰি আসল কালপ্ৰিত কোন আপোনালোকেও জানে হেতুক বাচিবলৈ দিব নোৱাৰি গতিকে গৰিমা গাৰ্গ সিদ্ধাৰ্থ এইবোৰক লৈ লাগি থাকুতে আসল বৰালি মাছ কিন্তু ওলাই যাব গতিকে অসমৰ ৰাইজ যিখিনি দুই এটা মোৰে ভিডিঅ'টো চাইছে চেষ্টা কৰক জুবিন গাৰ্গৰ প্ৰকৃত সেই মানুহজন যোনে লৈ গৈছে তেওঁক সেই মানুহজনক ধৰিবলৈ চেষ্টা কৰক গৰিমা গাৰ্গ সিদ্ধাৰ্থ হয় সিদ্ধাৰ্থও আছে ইয়াত মই ক'বলৈ যোৱা নাই তেওঁ নাই বুলি কিন্তু গৰিমা গাৰ্গ বৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন নকৰিব অনুগ্ৰহ কৰিছো বহুত উপায় নোহোৱাত তেওঁ এনেকে ক'ব লগা হৈছে কাৰণ জুবিন দাই বহুত দুখ পাব আৰু কিছুমান জেগাটো বহুত বিশৃংখল হৈ আছে যেনেকৈ যোৰহাটত ৰাজপথত বহুত বিশৃংখল হৈ আছে এতিয়া কোনো মানুহ যাবলৈ দিয়া নাই অত্যাচাৰ কৰিছে এইবোৰ কৰিবলৈ বাদ দিয়ক কাৰণ ময়ো যোৰহাটৰে ছোৱালী মোৰ যোৰহাটখন নিজৰ আপোন হয় জুবিন দাৰ আপোন হয় কিন্তু কিছুমান কাৰণত হয় চাগে তেওঁৰ বডিটো অলৰেডি অকমান হৈছে আৰু বেয়া গতিকে তেওঁক নিব পৰা নাযাব চাগে কিন্তু সমাধিস্থল তাত পাতিব বুলি কৈছে ন জুবিন দা শান্তি পাইছে কিন্তু এইবোৰ নকৰিব মানুহক দিগদাৰি বা উচ্ছৃংখল কাৰণ জুবিন দায়ো এতিয়া মৃত্যুৰ পাছত সেইবোৰ নিবিচাৰে তেওঁ ভাল হোৱাটোৱে বিচাৰে যোৰহাটখনৰ মানুহখিনি শিক্ষিত সাংস্কৃতিক মানুহ হয় গতিকে এইবোৰ কৰি দুৰ্নাম নানিব ৰিকুৱেষ্ট কৰিছো শান্তিৰে থাকক জুবিন দাই শান্তিৰে যাওক বহুত ভাল মানুহ আছিল তেওঁ ভগৱান আছিল তেওঁ ভগৱান এই ভগৱানক শান্তিৰে বিদায় দিওচোন আহক ভালকৈ কৰোঁ আসল এতিয়া আমি তেওঁৰ কালপ্ৰিত কেইটাৰ কেনেদৰে শাস্তি দিব পাৰি সেইবিলাক আমি এতিয়া আলোচনা কৰাৰ সময় এতিয়া আমি ভাই হিচাপে থাকিব লাগিব এইবোৰ প্ৰতিবাদ এইবোৰ বাদ দিবৰ হ'ল আমাৰ জুবিন দাৰ যিখিনি সপোন আছে সেইবিলাক আমি পূৰ্ণ কৰিবৰ হ'ল ধৰ্ম নাই তেওঁৰ জাতি নাই গতিকে আমিও তেনেকৈ থাকিবৰ হ'ল